বহুত দিনৰ আগৰ কথা। ৰতনপুৰ গাঁৱত ৰমাকান্ত নামৰ এজন পুৰোহিত আছিল। তেওঁ গাঁৱৰ মন্দিৰত পূজা কৰিছিল। কিন্তু ৰমাকান্ত বৰ লোভী আৰু দুষ্ট মানুহ আছিল। মুখত ধৰ্মৰ কথা ক'লেও মনত সদায় নিজৰ লাভৰ কথাহে ভাবিছিল। এদিন গাঁৱৰ এজন ধনী বেপাৰীয়ে কিছু সোণ আৰু ৰূপৰ মুদ্ৰা লৈ মন্দিৰলৈ আহিল। বাপু, আজি ভগৱানৰ নামত কিছু দান কৰিবলৈ আহিছোঁ। বৰ ভাল কথা। ভগৱানক যি সঁচা মনেৰে দিবা তাৰ দুগুণ ঘূৰাই পাবা। তোমাৰ ভাল হ'ব। বেপাৰীজনে সোণৰূপখিনি দানৰ বাকচত দি থৈ গুচি গ'ল। কিন্তু ৰমাকান্তৰ চকু লোভত তিৰবিৰাই উঠিল। ইমানবোৰ সোণৰূপ, এইখিনি মোৰ হোৱা হ'লে জীৱনটো কিমান যে ভাল হ'লহেঁতেন। ইয়াত গোটেই জীৱন পূজা কৰি থকাৰ কি দৰকাৰ? সেই ৰাতিয়েই ৰমাকান্তই সোণৰূপখিনি চুৰ কৰি এটা টোপোলাত বান্ধি ঘৰলৈ লৈ গ'ল। ঘৰ সোমাওঁতেই তেওঁৰ ঘৈণীয়েক ৰূপহীয়ে সুধিলে, আজি ইমান সোনকালে আহিলা যে, আৰু হাতত সেইটো কি? চোৱাচোন ৰূপহী, কিমান সোণৰূপ আনিলোঁ। আজিৰ পৰা আমাৰ দিন সলনি হ'ব। কিন্তু আমি ইয়াত থাকিব নোৱাৰিম। বেলেগ ঠাইলৈ যাবগৈ লাগিব। কি কৈছা? কলৈ যাম? এইবোৰ ক'ৰ পৰা আনিলা? মোক একো কোৱা নাই কিয়? মোৰ বৰ ভয় লাগিছে। বেছি প্ৰশ্ন নকৰিবা। মই যি কওঁ তাকেই কৰা। ব'লা এতিয়াই যাওঁ। ৰূপহীয়ে আৰু একো নকলে। দুয়ো ৰাতিৰ আন্ধাৰতে ঘৰৰ পৰা ওলাই গ'ল। গৈ গৈ তাহাঁতি এখন হাবি পালে। হাবিৰ মাজেদি গৈ থাকোঁতে তেওঁলোকে এটা পঁজাঘৰ দেখা পালে। ৰমাকান্তই ক'লে, ৰূপহী, চোৱাচোন, সৌটো এটা পঁজাঘৰ। আজি ৰাতিটো আমি ইয়াতেই থাকোঁ। পুৱা হ'লে গুচি যাম। ঠিক আছে বাৰু। দুয়ো পঁজাঘৰৰ ভিতৰ সোমাল। তাত একুৰা জুই জ্বলি আছিল আৰু চাৰিওফালে জন্তুৰ হাড় মূৰ পৰি আছিল। এইবোৰ দেখি ৰূপহীৰ বৰ ভয় লাগিল। হেৰা, মোৰ ইয়াত থাকিবলৈ বৰ ভয় লাগিছে। ইয়াত জন্তুৰ হাড় পৰি আছে। ব'লা, আমি ইয়াৰ পৰা যাওঁ। ইমান ৰাতি আমি কলৈ যাম? আৰু এই ধনখিনি কোনোবাই নিলে কি হ'ব? নহয়, আজি ৰাতিটো আমি ইয়াতেই থাকিম। তুমি মোৰ কথা কেতিয়াও নুশুনা। ঠিক আছে, যি ভাল দেখা কৰা। দুয়ো তাতেই শুই পৰিল। ৰাতিপুৱা হোৱাৰ আগতেই এটা বৰ ভয় লগা মানুহ খোৱা ৰাক্ষস পঁজাঘৰলৈ সোমাই আহিল। তাৰ হাতত মৰা জন্তুৰ মাংস আছিল। আজি পেট ভৰাই খাম, বৰ ভাল লাগিব। তেনেতে ৰমাকান্তৰ নাকৰ ঘূৰঘূৰণিৰ শব্দ তাৰ কাণত পৰিল। সি দেখিলে এটা মানুহ আৰু এজনী তিৰোতা তাৰ মজিয়াত শুই আছে। আৰে বাহ, আজি মোৰ ভাগ্য বৰ ভাল। বহুত দিনৰ মূৰত মানুহ খাবলৈ পাম। ৰমাকান্ত আৰু ৰূপহীয়ে সাৰ পালে। ৰাক্ষসটোক দেখি দুয়ো ভয়তে কঁপিবলৈ ধৰিলে। তহঁত দুয়োটাকেই মই খাম এতিয়া। আজি বহুত দিনৰ মূৰত মোৰ পেট ভালকৈ ভৰিব। নহয় নহয়, আমাক নেখাবা। আমি নেজানিছিলোঁ এইটো তোমাৰ ঘৰ বুলি। আমাক মাথো এৰাতি থাকিবলৈ দিয়া। চুপ থাক, আজি মই তহঁতক খামেই। মই এজন মন্দিৰৰ পুৰোহিত। মই মাছ মাংস একো নাখাওঁ। মোক খালে তুমি কোনো সোৱাদ নাপাবা। আমাক এৰি দিয়া।
মাংস নোখোৱা মানুহ খালে সঁচাই মজা নাথাকে। ঠিক আছে বাৰু, তহঁতক নাখাওঁ, কিন্তু তাৰ সলনি তই মোৰ বাবে হাবিৰ পৰা জন্তুৰ মাংস আনি দিব লাগিব। হয় হয়, আমি দুয়ো গৈ এতিয়াই আনি দিছোঁ। নহয়, দুয়ো নাযাবি, অকল তই যাবি। এই তিৰোতাজনী ইয়াতে থাকিব। যদি সোনকালে তই মাংস লৈ নাহ, তেন্তে মই তোৰ ঘৈণীয়েৰকে খাম। নহয় নহয় ৰাক্ষস মহাৰাজ, তাইক একো নকৰিব। মই এতিয়াই মাংস আনি দি আছোঁ। ৰমাকান্ত যোৱাৰ পিছত ৰূপহীয়ে কান্দি কান্দি ক'লে, মই মানা কৰিছিলোঁ ইয়ালৈ আহিবলৈ, কিন্তু ধনৰ লোভত আমি এই বিপদত পৰিলোঁ। এতিয়া ভগৱানেহে জানে কি হ'ব। ৰমাকান্ত হাবিত অলপ দূৰ যাওঁতেই দেখিলে এটা ভালুকৰ পোৱালি মৰি পৰি আছে। এইটো দেখোন ভালুক পোৱালি, এইটোকে লৈ যাওঁ। এই বুলি ৰমাকান্তই ভালুকৰ পোৱালিটো লৈ পঁজাঘৰলৈ ঘূৰি আহিল। কিন্তু ঘৰত সোমাই দেখিলে যে ৰূপহী মাটিত পৰি আছে আৰু ৰাক্ষসটোৱে তাইক ছিঙি ছিঙি খাই আছে। এইটো দৃশ্য দেখি ৰমাকান্তৰ বুকু ফাটি গ'ল। তেওঁ চিঞৰিলে, হে হৰি, দুষ্ট ৰাক্ষস, তই এইটো কি কৰিলি? মই মাংস লৈয়ে আহিছিলোঁ, তই অকণমানো ৰ'ব নোৱাৰিলি। তই আহোঁতে ইমান পলম কৰিলি কিয়? মই ভোকত ৰ'বই নোৱাৰিলোঁ। ৰমাকান্তই মাটিত বহি কান্দিবলৈ ধৰিলে। ৰূপহী, মোক ক্ষমা কৰিবা। মই ধন চুৰি নকৰা হ'লে আমি এই হাবিলৈ নাহিলোহেঁতেন। মোৰ লোভৰ কাৰণেই তোমাৰ প্ৰাণ গ'ল। ৰাক্ষসটো শুই পৰাৰ পাছত ৰমাকান্তই ৰূপহীৰ হাড়কেইডাল বুকুত বান্ধি লৈ হাবিৰ মাজলৈ গুচি গ'ল। এজোপা ডাঙৰ গছৰ তলত বহি তেওঁ কান্দিবলৈ ধৰিলে। তেতিয়াই এটা ডাঙৰ ঈগল চৰাই মাত শুনা গ'ল। হেৰা, কান্দিছা কিয়? তোমাৰ কান্দোনত মোৰ টোপনি ভাঙি গ'ল। কি হৈছে তোমাৰ? ৰমাকান্তই ঘটি যোৱা সকলো ঘটনা ঈগলক ক'লে। ৰমাকান্তৰ কাহিনী শুনি ঈগলে উত্তৰ দিলে, সেই ৰাক্ষসটোৰ কথা মই জানো। তাৰ কাৰণেই হাবিৰ জীৱ জন্তুবোৰ শেষ হ'বলৈ ধৰিছে। মই তোমাক সহায় কৰিম। তোমাৰ ঘৈণী আকৌ জীয়াই উঠিব। সঁচাই? কিন্তু কেনেকৈ? আৰু তুমি কোন? মোৰ নাম পক্ষীৰাজ। মোৰ যাদুৰ শক্তি আছে। সেই ৰাক্ষসটোৱেও মোক একো কৰিব নোৱাৰে। তোমাৰ পত্নীক জীয়াই তুলিবলৈ এটা উপায় আছে, কিন্তু বাটটো বৰ টান। যিমানেই টান নহওক কিয়, মই যাম। মোক উপায় দিয়ক। শুনা তেন্তে, এই হাবিৰ সিপাৰে এটা গুহা আছে। তাত এজন ডাঙৰ সাধু থাকে। তেওঁৰ নাম নিৰঞ্জন তপস্বী। তেওঁৰ ওচৰলৈ যাব লাগিব। তেওঁৱেই তোমাক উপায় দিব। কিন্তু তেওঁ সহজে কাকো লগ নকৰে। তুমি বহুত পৰীক্ষা দিব লাগিব। মই যাম। মই সকলো পৰীক্ষা দিবলৈ সাজু আছোঁ। তেতিয়া পক্ষীৰাজে নিজৰ এটা পাখি ছিঙি ৰমাকান্তক দি ক'লে, এইটো লোৱা। এইটো মোৰ যাদুৰ পাখি। গুহাত এই পাখিয়ে তোমাক সহায় কৰিব। ৰমাকান্তই পাখিটো লৈ হাবি পাৰ হৈ গুহাৰ ফালে গ'ল। গুহাত সোমাওতেই এটা ভয় লগা নীলা মানুহে তাৰ সন্মুখত থিয় দিলে। তাৰ চকু দুটা একেবাৰে ৰঙা আছিল। সেই মানুহটোৱে ক'লে, কোন তই? ইয়ালৈ আহিবলৈ কেনেকৈ সাহস পালি? তোক মই মাৰি পেলাম। এৰি দিয়া মোক। মই বহুত বিপদত পৰিছোঁ। পক্ষীৰাজে মোক পঠিয়াইছে। মোক নিৰঞ্জন তপস্বীৰ লগত লগ হ'বলৈ দিয়া। ঠিক আছে, লগ হ'বলৈ দিম, কিন্তু তাৰ আগতে এটা পৰীক্ষা দিব লাগিব। গুহাৰ ভিতৰত দুটা ৰাস্তা আছে, এটা পোহৰৰ, এটা আন্ধাৰৰ। বুদ্ধি খটুৱাই নিজৰ ঠিক ৰাস্তাটো বাছি লোৱা। ভুল ৰাস্তা বাচিলে কিন্তু নিৰঞ্জনক কেতিয়াও লগ নাপাবা। এই বুলি নীলা মানুহটোৱে নিজৰ শক্তিৰে মন্ত্ৰ মাতি দুটা ৰাস্তা বনালে। এটাত পোহৰ
আনটোত একেবাৰে আন্ধাৰ। এতিয়া কোৱা, কোনটো ৰাস্তাৰে যাবা? মই আন্ধাৰৰ ৰাস্তাটো বাছি ল'লো, কাৰণ জীৱনত আন্ধাৰৰ পিছতহে পোহৰ আহে। মোৰ পত্নীক জীয়াই তুলি মোৰ জীৱনলৈ পোহৰ আনিবলৈ হ'লে মই এই আন্ধাৰৰ ৰাস্তাটোৰেহে যাব লাগিব। নিৰঞ্জন তপস্বী এই আন্ধাৰ ৰাস্তাটোতেই আছে। বৰ ভাল উত্তৰ দিলা। যোৱা। সেই ৰাস্তাটোৰে গৈ থাকোঁতে ৰমাকান্তই দেখিলে যে এটা ডাঙৰ শিল পৰি ৰাস্তাটো বন্ধ হৈ আছে। এই শিলটোৰ সিপাৰেহে মই তপস্বীক লগ পাম। এই শিলটোত দেখোন পক্ষীৰাজৰ পাখিটোৰ দৰে এটা চিন আছে। এই পাখিটোৱেই নিশ্চয় এই শিলটোৰ চাবি হ'ব। এই বুলি তেওঁ পাখিটো শিলটোত লগোৱাৰ লগে লগে শিলটো আপোনা আপুনি খোল খাই গ'ল আৰু তেওঁ লগে লগে ভিতৰলৈ সোমাই গ'ল। ভিতৰত সোমাই তেওঁ দেখিলে যে নিৰঞ্জন তপস্যীয়ে চকু মুদি ধ্যান কৰি আছে। ৰমাকান্তই ওচৰলৈ গৈ হাতজোৰ কৰি ক'লে, হে মহান তপস্বী নিৰঞ্জন, চকু মেলক। মোক আপোনাৰ সহায়ৰ বৰ দৰকাৰ হৈছে। আপুনিহে মোক সহায় কৰিব পাৰিব। তপস্যীয়ে লাহে লাহে চকু মেলিলে। কোন তুমি? কিয় আহিলা এই গুহালৈ? ইয়ালৈ মানুহ অহা নিষেধ। ৰমাকান্তই ঘটি যোৱা সকলো ঘটনা তপস্যীক ক'লে। কথাবোৰ শুনি তপস্বীৰ বৰ খং উঠিল। হেৰ দুষ্ট মানুহ, তোৰ লোভৰ কাৰণেই তোৰ ঘৈণী মৰিল। মই তোক সহায় নকৰোঁ, যা ইয়াৰ পৰা। ৰমাকান্ত তেওঁৰ ভৰিত পৰিলগৈ। নহয় নহয় প্ৰভু, তেনেকৈ নকব। আপুনি বৰ মহান। মই জানো মই পাপ কৰিছোঁ, কিন্তু এতিয়া মই মোৰ ভুল বুজি পাইছোঁ আৰু মোৰ বৰ দুখ লাগিছে। মোৰ ঘৈণীক ঘূৰাই দিয়ক। মই আপোনাৰ ভৰিত পৰিছোঁ। তেওঁৰ কান্দোন শুনি তপস্বীৰ মন কোমলিল। বাৰু বাৰু, এতিয়া নাকান্দিবা। এয়া লোৱা। এয়া হ'ল যাদুৰ পানী। ইয়াৰে অলপ ৰাক্ষসটোৰ গাত ঢালি দিবা আৰু বাকীখিনি তোমাৰ ঘৈণীৰ হাড়ত ঢালি দিবা। তোমাৰ পত্নী আকৌ জীয়াই উঠিব। আপোনাক বহুত বহুত ধন্যবাদ প্ৰভু। ৰমাকান্তই যাদুৰ পানীখিনি লৈ হাবিৰ ফালে ঘূৰি আহিল আৰু ঠিক তেতিয়াই ৰাক্ষসটোৱে তাক দেখা পালে। তই নিৰঞ্জন তপস্যীৰ ওচৰলৈ গৈছিলি। তেওঁ মোক মৰাৰ উপায় দিছে নহয়, কিন্তু মই এতিয়া তোকো খাম। ঠিক তেতিয়াই গছৰ পৰা পক্ষীৰাজ ঈগলে ৰাক্ষসটোৰ ওপৰত জাপ মাৰি দিলে। ৰাক্ষস আৰু পক্ষীৰাজৰ মাজত ভীষণ যুদ্ধ হ'ল। ঠিক সেই সময়তে ৰমাকান্তই কলহটোৰ পৰা যাদুৰ পানী ৰাক্ষসটোৰ গালৈ মাৰি দিলে। ৰাক্ষসটোৱে জোৰেৰে চিঞৰিবলৈ ধৰিলে আৰু লাহে লাহে জ্বলি ছাই হৈ গ'ল। অৱশেষত তুমি ৰাক্ষসটোক মাৰিলা। তুমি সঁচাই বৰ সাহসী। এতিয়া যোৱা, তোমাৰ ঘৈণীৰ হাড়ত এই যাদুৰ পানীখিনি ঢালি দিয়া। ৰমাকান্তই ৰূপহীৰ হাড়ৰ দমটোৰ ওপৰত যাদুৰ পানীখিনি ঢালি দিলে। চমৎকাৰ হৈ গ'ল। ৰূপহীয়ে আকৌ জীৱন ঘূৰাই পালে। আৰে, এইটো কেনেকৈ হ'ল? সেই ৰাক্ষসটোৱে যে মোক খাই পেলাইছিল। ৰমাকান্তই সকলো কথা ভাঙি পাতি ক'লে। ৰূপহীয়ে হাঁহি মাৰি ক'লে, তুমি সঁচাকৈয়ে সাহসী আৰু ভাল মানুহ হ'লা। তোমাৰ লোভৰ কাৰণেই আমি এই বিপদত পৰিছিলোঁ, কিন্তু সেই পাপৰ শাস্তি তুমি পালা। আৰু তোমাৰ দুখ আৰু মোক ঘূৰাই পাবলৈ কৰা চেষ্টাই মোক তোমাৰ ওচৰলৈ ঘূৰাই আনিলে। এতিয়াৰ পৰা আৰু কেতিয়াও লোভ নকৰিবা। নাই, নকৰোঁ ৰূপহী। লোভে যে মানুহক ধ্বংস কৰে, এই কথা আজি মই ভালদৰে বুজি পালোঁ। ৰমাকান্ত আৰু ৰূপহী দুয়ো ঘৰলৈ ঘূৰি গ'ল আৰু দুয়ো সুখেৰে জীৱন কটাবলৈ ধৰিলে।
Mm-hmm.